हेलो एवरीवन की खबर सकलोरे आज आको एटा नतुन ब्लग स्टार्ट करिसु और आजिर ब्लगটো मैं दुकाনৰ পৰা स्टार्ट करिसु क्योंकि आजिर ब्लगটো আপোনালোকে থাম্বনেল লিখি অলৰেডি গম পাইছে আমি গৈ আছো আজি হাউলি ৰাখত কাৰণ এটো ৰাখ মহোৎসৱৰ সময় আৰু আমি ইয়াতেটো চালু বাৰু কিন্তু এইবাৰ আমি ফ্যামিলিৰ লগত গৈ আছো হাউলি ৰাখ চাবৰ কাৰণে য'ত আমাৰ মা তাৰপিছত আৰু পেহিহত সবে মিলি পেলাই আমি হাউলি ৰাখলে গৈ আছো বাট তাৰে আগতে মই দোকানত আছো এতিয়া কাৰণ এতিয়াটো দুপৰীয়া হৈ আছে এতিয়া ৰাখ চাবলে টাইম মানে কি আৰু আমি সন্ধিয়া যাম আৰু সো এতিয়া দোকানৰ পৰা মই ভাবিলো ব্লগটো স্টাৰ্ট কৰি দিও সো হে আৰু ব্লগটো স্টাৰ্ট কৰিলো আপোনালোকে ভালে আছে নে আপোনালোকে ৰাখ চাক চালে নাই আৰু ক'ত চালে কেনেকুৱা পালে এইবাৰ ৰাখ জনাব বাকি আমি ৰিসেন্টলি কাছকাটা বুলি আমাৰ ইয়াৰে লোকেল ৰাখত আমি গৈছিলো সেইখনো বহুত ভাল পালো যোৱাবাৰতকেতো বহুত ভাল বনাইছে মোৰ ব্লগটো আজি মই স্টাৰ্ট কৰিছো যিহেতু মই আপোনালোকক দেখুৱাম হাউলি ৰাখত যোৱা গোটেইখিনি আৰু মই এতিয়া দোকানৰ পিছত গৈ পেলাই মই ঘৰত যাম চেঞ্জ বগেৰা কৰি পেলাই সন্ধিয়াকে আমি যাম আজি হাউলি ৰাখত সো চাই থাকক দেখুৱাই থাকিম কি ৱাচিং এণ্ড কিপ লাভিং আৰু এতিয়া আমি যাবলৈ ওলাম আৰু লাহেকে আৰু সন্ধিয়া হৈ গ'ল ইটস অলৰেডি 6 সো গৈ যাম আৰু লাহেকে আৰু জাষ্ট ঘৰত যাব লাগে ঘৰত গৈ পেলাই কাপোৰ চাপোৰ পিন্ধিব লাগে সো চাই থাকক ঘৰত সব আহি পাইছে পেহিহঁত সবে ফোন কৰি আছে ক'ত সো মই কৈছোঁ যাই আছো পালো সো সেই আৰু চাই থাকক দেখুৱাই আছো পুৰা হাউলিৰ ধামাকেদাৰ ৰাখ ব্লগ আহি আছে সো কিপ ৱাচিং জল্দি সে দেখ লেনা আৰু এতিয়া টাইম হৈছে 6 ক'লো নহয় ল'ৰাজন আহি গৈছে সো মই পিন্ধা যাব পাৰোঁ ঘৰত আছো বেয়া এক্সাইটেড চাই থাকক উৎকেটা দেখিছেনে কেনেকুৱা ফাটিছে জভিও চাই থাকক দেই নাও ৰেডি এতিয়া যাব লাগে আৰু মাত্ৰ একদম ৰুম নাচাব ৰুম পুৰা মেছড আপ হৈ আছে মোৰ সো একদম ৰেডি ৰ'ব মই আপোনাক দেখাই দিম আৰু ফুল লুকটো মোৰ আজি মোৰ ফুল লুক আমি যাব ওলাইছে এইফালে আমাৰ ডাঙৰ পেহী এইফালে সৰু পেহী এইফালে আমাৰ গামোচা লৈ ডাঙৰ পেহা আৰু মাক অলপ স্পেচিয়েলকে দেখাই আছো দেই চাও এইটো আমাৰ আৰু মাক চাওক আজি কি ধুনীয়া দেখাই আহিছে কেনেকুৱা ধুনীয়া লাগিছে দেখিছেনে আমি চাহ খাম আজি আমাৰ ৰাক্স পাৰ্টনাৰ এইটো কোন ৰিকা এইটো আমাৰ ৰাক্স পাৰ্টনাৰ একদম খাস পাৰ্টনাৰ এইটো আমাৰ ৰাক্সা হয়নে ক'ত যাবা তুমি আজি ফুৰ্তি দাদা একদম ক'ব নোৱাৰা হৈ গৈছে আৰু এইফালে ৰিকাৰ দাদাক পালো আমি নলবাৰী ৰাখ কিন্তু এইবাৰ আমি নলবাৰী ৰাখত নোসোমাও এইফালে বন্দনা বৌ গাইজ ফাইনেলি আমি হাউলি পালো আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰি গাইজ হাউলি সোমাই গ'লো কিন্তু আৰু এতিয়ালৈকে পাৰ্কিঙে নাই পোৱা নাজানো আৰু ক'ৰ পৰা ক'ত যাই পাওঁ ইমান দূৰ কৰিলো ন পাৰ্কিং পোৱা নাই চাওঁ এতিয়া ক'ত পাৰ্কিং পাওঁ বম ডাঙৰ আৰু মোৰতো ফাৰ্ষ্ট টাইম হয় দিব খুজিছো কল্যাণক মোৰ বাল্য বন্ধু কল্যাণ যোৱা ৰাস্তা মা এইটো বৰপেটাত যোৱা ৰাস্তা ফাইনেলি আমি পাৰ্কিং পাই গ'লো আৰু এতিয়া আমি গৈ আছো ফাইনেলি ৰাস মহোৎসৱৰ ফালে পুৰা ফেমিলি এইফালে পিছত দেখিছে নহয় এইফালে ডাঙৰ বেহা এইফালে হাই কৈ দিয়া আমাৰতো কাপোৰ মেচিং হৈ গ'ল ন আজি মই গমেই পোৱা নাছিলো তাৰপিছত পিছফালে গোটেই ফেমিলি আমাৰ মা দেউতা অহা নাই বাৰু মা পেহী পেহা চব আৰু চ' এতিয়া আমি গৈ আছো আৰু মই যেতিয়া মানে আমি যিখন য'ত পাৰ্কিং কৰিছোঁ তাৰ পৰা অকণমান মানে কি আৰু 400 মিটাৰমান হয় চ' আমি এতিয়া খোজকাঢ়ি আছোঁ আৰু এইফালে পাৰ্কিং আছিলে মই মিছা কথা কৈছে তো ইয়াতে পাৰ্কিং 200 টকাকৈ লৈছে যদি আপোনালোকে আহেও কেতিয়াবা 100 টকীয়া পাৰ্কিঙত সোমাব ভাই আমাকতো বম ঠগন দিছে আমি 200 টকীয়া পাৰ্কিঙত সোমাই গৈছোঁ নাই মানে যিমান মানে গেটৰ ওচৰত যিমান হয় ন পাৰ্কিংটো সিমানেই হয় আমি 200 টকাকৈ আহিলোঁ তাৰপিছত এতিয়া গৈ আছোঁ চাই থাকক দেই সব ফালে খালি লাইটিঙৰে খেলা সব ফালে লাইটিং বাট এইটো লাইটিং ভাল লাগিছে তিনি বইনী একেলগে আৰু এইফালে পেহা মাত দি দিয়া এবাৰ হাই কৈ দিয়া
এইফালে হাই হাই বোলে হাই নে হাই হাই নে বললা থা হাই বললা থা আৰু কেতিয়াও নাহো হাউলি ভিৰ চাওক বাপৰে কোনে আহে বে হাউলি মানে ইমান ভিৰ বা জেগা আৰু জাষ্ট এবাৰ ইচ্ছা আছিল সেইকাৰণে আহিলোঁ নেক্সট টাইম আৰু কেতিয়াও নাহো ভাই ইমান ভিৰৰ মাজত এইটো হ'ল এণ্ট্ৰি গেট ৯৮ সংখ্যক হাউলি ৰাস মহোৎসৱ চাওক এয়াই ৰাস আৰু পুৰা লাইটিং বাও এইখিনি বহুত ভাল লাগিছে শ্ৰীকৃষ্ণ লীলা যে এইটো দেখুৱাইছে ইয়াত তাকেতো এইটো মানৱ প্ৰতিমা the best part এইফালে বাণিজ্য মেলা ন গেট নম্বৰ 5 ইয়াতে হৈ আছে ন এইখন ৰাষ্ট্ৰীয় বাণিজ্য মেলা খোৱাৰ চোৱাৰো আছে ন বহুত যাম আৰু আমি কিবা কিবি চাই মেলি পেলাই এতিয়া কিবা এটা খাওঁ আৰু খাই মেলি 12টা বাজিব হ'লে চ' ভাবিলে আমি ওলাই দিওঁ আৰু যিহেতু বহুত ভিৰ চিৰ লাগিছে এইফালে পিছফালে গোটেই মাহঁত এণ্ড ফাইনেলি আমি এতিয়া চাওমিন খাম মানে মই খাম আৰু বৰ ভোক লাগিছে উপায় নাই আৰু এতিয়া মই চাওমিন খাম মুখৰ মাত নোহোৱা হৈ গৈছে আৰু ফাইনেলি চাওমিন আহি গ'ল চব খাই লওঁ আগত দেই গাইজ এয়া 12:30 আৰু আমি এতিয়া হাউলি ৰাস্তাতে আছোঁ জাষ্ট খাই বৈ ওলালোঁ এতিয়া মানে কি হয় এনেকৈ উল্টা ফুল্টা কিবা কিবি খালোঁ এতিয়া খাম কিবা এটা ভাল চাই খাম আৰু সেইয়ালৈ গৈ থাকোঁ ফাইনেলি আমি এয়া খাবলৈ আহিলোঁ কাজিৰঙা ৰেষ্টুৰেণ্টত মানে এখন ফেমিলি ৰেষ্টুৰেণ্ট হয় একদম হাইৱে ওচৰতে চ' লেটছ ট্ৰাই কেনেকুৱা হয় আগতে মই কেতিয়াও আহি পোৱা নাই এইখনত বাট এইবাৰ আমি চবেই এইখন খাবলৈ সোমালোঁ আহা আৰু এণ্ট্ৰেঞ্চটো যে বিৰাট ধুনীয়া দেখিছেনে কেনেকুৱা ধুনীয়াকৈ লাইটিং কৰি থৈ দিছে মানে এট্ৰেক্টিভ আৰু এইফালে বহিবলৈ জেগাও আছে এইফালেও আছে আৰু এইফালে চিলড্ৰেন পাৰ্ক টাইপৰ সৰুকৈ অকণমান কিবা কিবি খেলনা চেলনাবোৰ আছে আৰু মষ্ট ইম্পৰ্টেণ্ট জুবিন দাক ইয়াতেও স্মৃতি মানে আৰু শ্ৰদ্ধাঞ্জলি এনেকৈ ধুনীয়াকৈ দি থৈছে ইমান ধুনীয়া ন এম্বিয়েঞ্চটো চব প্ৰথমতে কিবা এটা খাই লওঁ হা হেল্ল' গাইজ গুড মৰ্ণিং এই চাওকচোন এইটো মই গুড মৰ্ণিং বুলি কৈছোঁ মানে এতিয়া মৰ্ণিং বাজিছে 4টা আৰু আমি যাব ওলাইছোঁ টানি টোপোলা লৈ পেলাই আমি নহয় দেউতা যাব ওলাইছে এঠাইলৈ চ' আমি দেউতাক থ'বলৈ গৈ আছোঁ বহুত ঠাণ্ডা মোৰ মাত চাত ভাঙিল নহয় হাউলিৰ পৰা আহি পেলাই পূৰা মাত চাত ভাঙি থাকিলে লাইটটো দিয়াচোন তো এতিয়া টোপনি ভাঙাই নাই দেউতাক থৈ আহোঁ বোলো আহি পেলাই বেয়া শুম আৰু চ' চাই থাকক চাই থাকিব নালাগে এই ভিডিঅ'টো মই ইয়াতে এণ্ড কৰি আছোঁ বিকজ
হাউলিৰ পৰা আহিলোঁ আহি পেলাই মই একো দেখুওৱা নাছিলোঁ আৰু হাউলিৰ পৰা আহি পেলাই এইটো নেক্সট ডে মানে এদিন মাজতে গেপ গ'ল মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ পাহৰি থাকিলোঁ আৰু সেইদিনা ৰাতি আহি পাওঁতে বাঢ়িছে 3টাৰ পৰা আহি পেলাই উঠি ৰাতি শুই মেলি ৰাতিপুৱা গৈ দোকান চোকানত থাকি মোৰ ভিডিঅ' বনোৱা নহ'ল আৰু আজি তাৰে নেক্সট ডে আজি আকৌ ৰাতিপুৱা উঠিছোঁ 4টা বজাতে উঠি পেলাই আকৌ দেউতাক থ'বলৈ গৈ আছোঁ ৰেলৱে ষ্টেচনলৈ তাৰপিছত এইটো ভিডিঅ' মই ইয়াতে এণ্ড কৰি আছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত বেছি মৰম দিব আৰু মই আলিস্মিতা আপোনালোকৰ ওচৰলৈ আকৌ লৈ আহিম এটা নতুন ভিডিঅ' চ' আজিলৈ এইখিনিয়ে লাভ ইউ অল বাই